নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। তো আজি এটা ভাল খবৰ এটা লৈ আহিছোঁ আৰু এটা অতিকৈ দুখৰ খবৰ এটা লৈ আহিছোঁ মোৰ বাবে। আজি ভিডিঅ'টো মানে আপোনালোকে একে শেষলৈকে চাই থাকিব, আপোনালোকৰ লগতো যাতে এনেকুৱা ঘটনা কেতিয়াও নঘটে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে বুজি পাব কি বেয়া খবৰ। চ' প্ৰথমতে ভাল খবৰটোৱে কৈ দিছোঁ, আজি নহয় আজি দুদিন আগত মোৰ চেনেলত 1K ছাবস্ক্ৰাইব কমপ্লিট কৰিলে, আপোনালোকে 1K কৰি দিলে। চ' বহুত ভাল লাগিছে আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে। আৰু ভাবিছিলোঁ 1K এটা ধুনীয়াকৈ কেক এটা কাটিম, কিন্তু মনটো একেবাৰে ভাল নহয়। চ' তাৰ কাৰণে কেকটো নাকাটোঁ, পিছত কাটিম। 2K 3K হ'লে কেতিয়াবা কাটিম, নিশ্চয় কাটিম, কাটাটো কাটিম, কিন্তু এতিয়া নাকাটোঁ, দুদিন পিছত কাটিম। চ' এতিয়া কৈ আছোঁ মোৰ বেয়া খবৰটো। 8 তাৰিখে টংলাৰ পৰা দাদাই ফোন কৰিলে যে উমানন্দ যাবৰ কাৰণে মোক লগ ধৰিলে। ত' এখন ঠগি দিব বোলে উমানন্দত, আৰু ময়ো যাম বুলিয়ে ক'লোঁ। ভাবিলোঁ এটা সৰু চাই ভিডিঅ' এটা বনাম আপোনালোকৰ কাৰণে, এনেকৈ ভাবি ওলাই আহিলোঁ। আমি 8 তাৰিখে ফোন কৰিছিলে, আমি 9 তাৰিখে গ'লোঁ। আৰু আমি ট্ৰেইনত গ'লোঁ, দাদা আছে, বৌ আৰু বৰমা, আমি এনেকৈ 4জন হৈ গ'লোঁ। যাই আমি ৰঙিয়া পালোঁ, ৰঙিয়াৰ পৰা চিধা ৰঙিয়াৰ পৰা আৰু এইফালে কামাখ্যা ষ্টেচন যাই আছোঁ। যাই আমি ঠিক দলংখন পাওঁতে আমি তিনিজন আছিলোঁ, দাদা বৌ এনেকৈ বহি আছে। আমি তিনিজন আহি দুৱাৰমুখৰ সন্মুখত বহিলোঁ। আমি যাই শৰাইঘাটত দলং পালোঁ। শৰাইঘাটত দলঙত মই ভিডিঅ' এটা কৰিলোঁ। চ' ভিডিঅ'টো সেইখিনি মই এনেকৈ চাই লৈছোঁ, বাহিৰত কোনোবা আছে নেকি, কিন্তু কোনো নাই। সেইখিনি মই ভিডিঅ'টো কৰি গ'লোঁ। কৰি যাই নেক্সট ভিডিঅ'টো দলংখন পাৰ হোৱাৰ পিছত জালুকবাৰীৰ ওপৰে যায় নহয়, জালুকবাৰী নাপাওঁতে গোটেই মানে মোবাইলটো হাতত লৈ আছিলোঁ এনেকুৱাকৈ। চ' চিধা এনেকুৱাকৈ লৈ আছিলোঁ। এই যিটো দৰ্জা আছে ন, এখন দৰ্জাখনৰ সন্মুখত হাতখন উলিয়াই দিয়া নাই। চ' ভিতৰতে আছিলে দৰ্জাখনৰ সন্মুখত। ঠিক সেই মুহূৰ্ততে ল'ৰা এজনে মোৰ হাতত লগাকৈ এডাল লাঠি এডাল লগাই দিলে। চ' হাতত লগাৰ লগে লগে হাতখন মোৰ এই দৰ্জাখনত লাগি মোবাইলটো চিটকি পৰি কি হ'ল, মোবাইলটো শিলত পৰি গ'ল। কাটা শিল আছিলে তো, কাটা শিলত পৰি মোবাইলটো মানে ডিছপ্লে চব ফাটি গৈছে। তো কভাৰটো ৰাস্তাৰ ওচৰত পৰিছে, শিলত পৰিছে, আৰু মোবাইলটো যাই চিটকি হাবিত পৰিছে। তাৰপিছত যিহেতু ট্ৰেইনখন লাহে যাই আছিলে, চ' মই লোকজনক ক'লোঁ মই পটককৈ নামি পেলাই সিহঁতক খেদিম। চ' সেই হিচাপত মই নামি আহিলোঁ। অলপ যায় দেই, তথাপিও ইয়াৰ পৰা চাই আছোঁ 150 মিটাৰমান যোৱাৰ পিছত মই ট্ৰেইনৰ পৰা নামিছোঁ। ট্ৰেইনখন লাহেও যাই আছিলে, ত' সেইখিনি টাইমত লাহে যায়তো, আৰু সেই হিচাপত মই নামি গ'লোঁ। নামি যাই খেদিব ওলাইছিলোঁ, কিন্তু সেই মুহূৰ্ততে তাৰমানে ল'ৰা দুজন আছিল। এজন দেখা পাইছিলোঁ, কিন্তু ক'ৰ পৰা আৰু এজন আহিল নাজানো। এই দুজনে মানে মোবাইলটো লৈ এটা সৰু চাই জংঘলৰ মাজেদি যোৱা এটা ৰাস্তা এটা আছে, সৰু চাই, সেই ৰাস্তাটোৰ সোমাই গ'ল। ত' সেইখিনিলৈকে মই খেলিলোঁ, কিন্তু ৰাস্তাটোৰ ভিতৰলৈকে আৰু মই সোমাই নগ'লোঁ। এইটো কাৰণে নগ'লোঁ, ক'ত বা কি কৰে, সেইকাৰণে মই মানে তাত যি হ'ল আৰু সেই বুলি ভাবি ৰিটাৰ্ণ ঘূৰি আহিলোঁ। তো আৰু এতিয়া কি ক'ম আৰু সেনেকুৱা মোবাইল আৰু যিহেতু ল'ব নোৱাৰোঁ, ভাবিছিলোঁ এটাই লৈছিলোঁ ভাল মোবাইল, অ'প্পো A9 2020। আৰু এতিয়া মই মাৰ মোবাইলেৰে ভিডিঅ' বনাই আছোঁ। ত' মোৰ লগত এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। আৰু তাৰ টিকেট এখন আছে, সেইখন ত' যোৱা টিকেট আৰু প্ৰুফ হিচাপে মই একো দিব নোৱাৰোঁ, কাৰণ সেই যিখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি ভিডিঅ' চ' সেই মোবাইলতে আছিলে। চ' আৰু মোবাইলটোৱে ভৰাই থাকিলে যেতিয়া আৰু এইটো প্ৰুফ বোলা বস্তুৱেতো নাই, তাতে ভিডিঅ' কৰা সকলো ভিডিঅ'ই আছিলে তাতে। চ' আৰু এটা এক্সট্ৰা ভিডিঅ' এটা আছিলে, চ' এডিট কৰি থৈ দিছিলোঁ, কিন্তু সেইটো ভিডিঅ' মই আপলোড কৰিব নোৱাৰিলোঁ। চ' বহুত বেয়া লাগিছে, আপলোড কৰিব নোৱাৰি। চ' এতিয়া এইখনে টিকেট চাওক, 9 তাৰিখে গৈছিলোঁ, কি ক'ম আৰু আপোনালোকেও কৈছোঁ, যদি ট্ৰেইনত যদি কেতিয়াবা যায়, তেনেহ'লে মোবাইল আৰু পাছটো একদম আপোনালোকে ছেফ হিচাপে লৈ যাব। ত' কেতিয়া কি হয় কোনো গেৰাণ্টি নাই। আৰু সেই মোবাইলটোৰ দাম আছিলে 16,000 টকা, অ'প্পো A9 2020। চ' এনেকুৱা আছিলে মোবাইলটো। আৰু যিহেতু এতিয়া মোবাইল এইটো কেমেৰা মাৰহে হয় মোবাইলটো, চ' এইটো কেমেৰা ইমান ঠিকো নহয়। চ' এতিয়া কেতিয়াবা ভিডিঅ' আপলোড কৰিম, কিন্তু আপোনালোকে বেয়া নাপাব। আৰু কেতিয়াবা যদিও ভিডিঅ'ত যায়, তেনেহ'লে এই মোবাইলটোৰে যাব। ত' মানে ইমান পিকচাৰটো ইমান ভাল নহ'ব, তথাপিও আপোনালোকে চাব বুলি আশা কৰিলোঁ। সকলোৱে ভিডিঅ'বোৰ আঁকোৱালি ল'ব, হয়তো বহুত দিনৰ মূৰে পঠাম। চ' ভিডিঅ' চাব সকলোৱে। আৰু আপোনালোকে এইটোৱে কওঁ, যদি ট্ৰেইনত যায় আপোনালোকে, তেতিয়াহ'লে আপোনালোকে পূৰা ছেফটিত যাব। কেতিয়া কি কৰে ভিতৰৰ পৰাই শ্ব' কৰে, আৰু বাহিৰৰ পৰাও কেতিয়াবা শ্ব' কৰে। আপোনালোকে জানে আজিকালি বহুত চোৰ হৈছে, কিন্তু মই তথাপিও ভবা নাছিলোঁ যে মোৰ মোবাইলটো এনেকুৱাকৈ লৈ যাব, হাতেৰে মানে লৰিৰে কোবাই লৈ যাব বুলি ভবা নাছিলোঁ। কিন্তু কি কৰিব আৰু, কপালতে আছিল চাগে নিয়া কথা। আৰু সেনেকুৱা মোবাইল যিহেতু ল'ব নোৱাৰোঁ, এতিয়া ল'লেও কম দামী এটা ল'ম বাৰু, অতি সোনকালে লৈ আছোঁ কম দামী, ইমান ডাঙৰ মোবাইল ল'ব নোৱাৰোঁ। চ' কি হয় পিছলৈকে চাওঁ।
এতিয়া বৰ্তমান এনেকুৱাকৈ চলি আছোঁ আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ কেতিয়াবা মই পঠাম ইমান আগতে যিহেতু ডেইলি দিয়ে আছিলোঁ 2 দিন 3 দিন ধৰি এতিয়া সেনেকুৱাকৈ মই ভিডিঅ' দিব নোৱাৰিম চ' বেয়া নাপাব চ' আজি জিমেইল আইডিটো মাৰ মোবাইলত খুৱাই মই ভিডিঅ'টো আপলোড কৰিছোঁ নাজানো সেইটো মোবাইলত বহুত বহুত ডকুমেণ্টছ আছিলে তাতে চ' সেইবোৰ যিয়ে নহওক যদি মই বিচাৰোঁ মানে মোবাইলটো যাতে আৰুতো মই মোবাইলটো নাপোৱে চ' মোবাইলটো মই বিচাৰোঁ যে খোলা যাব নোৱাৰে যাতে পাছপৰ্টটো জানে সিহঁতে নাজানে চ' সেই মই সেইটোৱে বিচাৰোঁ যাতে পাছপৰ্ট নগ'লে যাতে ছফ্টৱেৰ মাৰিলে সকলো গুচি যাব মই সেইটোৱে বিচাৰি আছোঁ বৰ্তমান চিমখন আজি যাই পেলাই বন্ধ কৰি থৈ আহিলোঁ মোবাইলৰ ভিডিঅ' বনাই আছোঁ মই আপোনাৰ লগত দেখুৱাই আছোঁ এইটো মোবাইলেৰে ভিডিঅ' বনাই আছোঁ চ' গাইছ আপোনাৰ লগত দেখুৱাই আছোঁ ৰ'বা ত' গাইছ আৰু এইটো মোবাইলেৰে ভিডিঅ' বনাইছোঁ চাওক নাৰ্জো আৰু এইটো হ'ল কভাৰটো নাৰ্জো 50i ত' গাইছ আৰু এই মোবাইলটোৰে কেতিয়াবা ভিডিঅ' বনাম আপোনালোকলৈ চ' আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ইউটিউবৰ জৰিয়তে মই কৈ থওঁ যদি আপোনালোকে একদম ছেফটি হৈ যাব যদি ট্ৰেইনত যায় চ' ট্ৰেইনত একদম মানে কি ক'ম আৰু সকলোৱে গমেই পাই আছে ট্ৰেইনত যেনে চোৰ হৈ আছে কিবা হৈ আছে ময়ো জানিছিলোঁ কিন্তু তথাপিও মই ছেফটি হোৱাৰ পিছতো মোৰ হাতত কোবাই লৈ গ'ল ত' সেইটো যাব লগা আছিলে মই সেইকাৰণে একো টেনশ্যন কৰা নাই ইমান বেছি টেনশ্যন কৰিলেও বেয়া চ' সেইকাৰণে মই ইমান হেৰি কৰি থকা নাই এতিয়া ভাবি আছোঁ যে কেনেকুৱাকৈ মোবাইলটো ল'ব পাৰোঁ সেইটোৱে মই বৰ্তমান ভাবি আছোঁ যোৱাটো গ'ল বাৰু গুচি গ'ল যোৱাটো আৰু মাথা মাৰি থাকি কাম নাই সেইটো আৰু নাহে সেইটো মই জানো যে আৰু যিটো নাহা বস্তুটো আৰু মাথা মাৰি থাকি কাম নাই এতিয়া মই আগত ল'ব পৰাটোহে মই বিচাৰি আছোঁ আৰু ইউটিউবৰ জৰিয়তে আৰু এটা কথা কৈ থওঁ যে আপোনালোকে যদি মোক ফোন কৰি আছে তেনেহ'লে যদি মোক ফোনত পোৱা নাই তেনেহ'লে বেয়া নাপাব আৰু আজি আপোনালোকক জনাই দিলোঁ যে মোৰ মোবাইলটো হেৰাইছিলে আৰু সেই নাম্বাৰতে পাব আপোনালোকে 2 দিন পিছত পাব চিমখন ওলাম বাৰু সেই নাম্বাৰতে ওলাম চ' 2 দিন দেৰিকৈ পাব আৰু আজিলৈ বিচাৰি ইমানেই চ' যদি আপুনি নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে মৰম দিব আশীৰ্বাদ দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি পেলাই টিপি দিব তেনেহ'লে অহা ভিডিঅ'ত আকৌ লগ পাম বাই বাই